ৱে টু ইটানগৰ। ৰাতি গুৱাহাটী ৰেলৱে ষ্টেচনত অপেক্ষাৰ অন্তত আমি ৰেলত বহিলোঁ আৰু এনেদৰে আমাৰ ৰাতি যাত্ৰা আৰম্ভ কৰিলোঁ ইটানগৰলৈ বুলি। আমাৰ ট্ৰেইন এনেদৰে গৈ থাকিল আৰু যেতিয়া লাহে লাহে ৰাতিপুৱা হৈ আহিল মই উঠি দিলোঁ আৰু মইনাক শুয়ে আছিলে। তাই ৰাতি যিহেতু টোপনি ভাল হোৱা নাছিল। পিছত হাজবেণ্ডক গুড মৰ্ণিং জনাই মই বাহিৰলৈ দেখুৱাই দিছোঁ যে ইতিমধ্যে পোহৰ হৈছে আৰু ৰাতিপুৱা 6টা বজাত আমি নহৰলগুন ৰেলৱে ষ্টেচন পাইছিলোঁ। এইখন ডিকৰংগ নদী এই ইটানগৰৰ গাতে লাগি আছে আৰু এই নদীৰ পাৰতে ইটানগৰ ৰাজধানীখন অৱস্থিত। আৰু ইটানগৰৰ যি প্ৰাকৃতিক সৌন্দৰ্য আমি ট্ৰেইনৰ পৰা কিছু উপভোগ কৰি গৈছিলোঁ। দূৰতেইতো পাহাৰৰ মাজত এটা ধুনীয়া ঘৰ। তাৰপিছত আমি এনেদৰে এটা কেপচাৰ কৰি ল'লোঁ নিজকে নমাৰ আগত। এয়া ৰেলৱে ষ্টেচনত নামিছোঁহি আমি সকলোৱে। তাৰপিছত এয়া ৰেলৱে ষ্টেচনত ইয়াতে পাব এনেদৰে বিভিন্ন গাড়ী। এনেকুৱা গাড়ী এখন ভাড়া কৰি ল'ব আৰু আপোনালোকে ইটানগৰৰ যি প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰিব আৰু থকাকৈ আহিব লাগিব। আমি এদিনে থাকিবলৈ গৈছিলোঁ। এদিন আমাৰ হাতত বহুত কম সময় আছিল। আমি যি পাৰোঁ ফুৰিছিলোঁ আৰু এখন ব্ৰিজত এনেদৰে অলপ কেপচাৰ কৰি ল'লোঁ। তাৰপিছত আমি এনেদৰে যাত্ৰা আৰম্ভ কৰিলোঁ। আমি হোটেললৈ ফাৰ্ষ্টত গ'লোঁ। হোটেলত আমি লাগেজবোৰ থৈ পেলাই আমি ফ্ৰেছ হৈ পেলাই ফুৰিবলৈ গৈছিলোঁ ইটানগৰলৈ। এয়া আমি ফুৰিবলৈ ওলাই আহিছোঁ এনেদৰে ইটানগৰৰ প্ৰাকৃতিক পৰিৱেশ চাব। এদিন আমাৰ হাতত সময় আছিল, গতিকে যি পাৰোঁ এনেদৰে চাব চেষ্টা কৰিছিলোঁ। ইটানগৰ হৈছে ভাৰতবৰ্ষৰ অৰুণাচল প্ৰদেশৰ ৰাজধানী আৰু অন্যতম সৰ্বোত্তম বিশাল চহৰ। ইয়াৰ উচ্চতা 320 মিটাৰ আৰু 11,050 ফুট। এয়া আমি গাড়ীত এনেদৰে গৈ আছোঁ। হাজবেণ্ডে আগত বহিছে আৰু আমাৰ পৰিয়ালটো পিছফালে বহিছোঁ। এজনী ভাগিন আৰু তাইৰ হাজবেণ্ড আৰু ভাইটি এজন। ইটানগৰৰ অৰ্থ হ'ল ইটাৰে নিৰ্মিত কিলা, অৰ্থাৎ ইংৰাজীত ইয়াক ইটা ফৰ্ট বুলিও জনা যায়। এনেদৰে আমি গৈ আছিলোঁ আৰু ইমান ধুনীয়া পাহাৰৰ দৃশ্য, ৰাস্তাবোৰ একা বেকা, বহুত ভাল লাগিছিল আমাৰ। আচৰিত লাগিছিল যে ইমান উচ্চ পাহাৰৰ ওপৰতো ইমান ধুনীয়া ধুনীয়া ঘৰ আৰু যিবোৰ তাৰে মাৰ্কেট প্লেচ আছিলে দেখি কিন্তু আচৰিত হৈছিলোঁ। আমি এনেদৰে তাৰে মাৰ্কেট প্লেচবোৰ চাই গৈছিলোঁ। তাৰে ধুনীয়া ধুনীয়া ঘৰ, এই মাৰ্কেট প্লেচবোৰ যিবোৰ দোকান আমাৰ গুৱাহাটীতো নাছিল চাগে। ইমান ধুনীয়া ধুনীয়া ইয়াতে এইটো পেট্ৰল পাম্পো এৰি থৈ আহিলোঁ আৰু তাৰপিছত এনেদৰে আমি এটা টেনেল পাৰোঁ আৰু টেনেলটো পাওঁতে অলপ ভয় লাগিছিল, একদম আন্ধাৰ আছিলে। আমি এনেদৰে টেনেলটো পাৰ হৈ পেলাই গৈ আছিলোঁ। ভিতৰত বহুত লাইট আছিলে। ভিতৰত গৈ ভয় লগা নাছিল অলপো, কিন্তু পোৱাৰ আগতে এটা ভয় আছিলে আৰু এই টেনেলটো শেষে হৈছে আৰু প্ৰায়। আমি এনেদৰে টেনেলটো পাৰ হৈ আহিলোঁ। তাৰপিছতে আমি ইটানগৰৰ পাহাৰৰ ওপৰলৈ গৈ আছিলোঁ। গৈ এনেদৰে আমি প্ৰথমতে গ'লোঁ বৌদ্ধ মন্দিৰলৈ। এইটো বৌদ্ধ মন্দিৰৰ পাহাৰৰ ওপৰৰ দৃশ্য। এঠাইত আমাৰ গাড়ীখন পাৰ্ক কৰি ল'লোঁ, যিহেতু ইয়াতে পাৰ্কিঙৰ এনেকুৱা জেগা আছে। তাৰপিছত এই মোৰ ভাগিনজনী আৰু মই এনেদৰে প'জ দিছোঁ আৰু এই মন্দিৰৰ ভিতৰত মোৰ হাজবেণ্ডে ফাৰ্ষ্টত প্ৰৱেশ কৰিছে। ইয়াত কিন্তু কোনো টিকেট নালাগে দেই, আপোনালোকে সুন্দৰকৈ যাব পাৰিব। চিৰি বগাব লাগিব, চিৰি বগাই বগাই উঠিছোঁ। বৌদ্ধ গুৰু দালাই লামা ইয়াৰ দৰ্শন কৰি গৈছে। মন্দিৰৰ ওপৰভাগ হালধীয়া আৰু তিব্বতীসকলে তেওঁলোকৰ শৈলীৰ আৰ্হিত ইয়াৰ নিৰ্মাণ কৰিছিল। মন্দিৰৰ ওপৰৰ পৰাই সমগ্ৰ ইটানগৰখন সুন্দৰকৈ দেখা পোৱা যায়। ইয়াৰে বৌদ্ধ মন্দিৰত কি কি দেখিবলৈ পোৱা গৈছিল মই মাজে মাজে বৰ্ণনা কৰি যাম। আমি প্ৰথমতে দেখিবলৈ পাইছিলোঁ স্তূপ বৌদ্ধসকলৰ সমাধি ৰখা হৈছিল, যদিও এতিয়া অৱশেষত ই খালী হৈ পৰিছে আৰু বৌদ্ধ আৰু বৌদ্ধ ধৰ্মৰ প্ৰতীক হৈ পৰিছে। দ্বিতীয়তে আহিছে বিহাৰ। বৌদ্ধ মঠত বিহাৰো আছে, অৰ্থাৎ ছাত্ৰবাস, যি ভিক্ষুসকলৰ থকা ঠাইৰূপে পৰিচিত। তৃতীয়তে হৈছে চেত্ত। বৌদ্ধ মঠত চেত্তও থাকে, যিবোৰ সভাকক্ষ হয় আৰু ইয়াত স্তূপো থাকে। মন্ত্ৰৰে নিৰ্মিত এই বস্তুবোৰ মই এনেদৰে হাতেৰে চুই গৈছিলোঁ আৰু মই দেখিছিলোঁ যে আমাৰ মইনাই য'তেই যাব মানে তাই পশু পক্ষীৰ লগত খেলা ধূলা কৰিবই। এতিয়া তাই বহুত এনেদৰে পাৰবোৰ দেখি পাৰ পিছে পিছে যাব ধৰিছে, যিহেতু মঠ মন্দিৰবোৰত পাৰবোৰ এৰি দিয়া থাকে আৰু তাই পাৰবোৰ দেখি পাৰ পিছে পিছে দৌৰি ফুৰিছে। তাইক মুঠতে কোচত ল'বই নোৱাৰি। আমি যিদৰে লাষ্ট চেৰাপুঞ্জীত গৈছিলোঁ তাতো হাঁহৰ পিছে পিছে দৌৰিছিলে। এতিয়া তাই কি কৰিব এতিয়া পাৰই ধৰিব নে মুৰ্গীয়ে ধৰিব। আগত এটা মুৰ্গীও দেখা পাইছে। কনফিউজ হৈ গৈছে যে পাৰটোৰ পিছে পিছে যাম, বাপৰে এতিয়া গৈ আছে মুৰ্গীৰ পিছে পিছে, পাৰ বাদ দি পেলাই। মুৰ্গীয়ে তাইক দেখি পলাইছে, ভাবিছে
যে মই ক'ত মৰিলোঁ, বাপৰে বা মোক খেদা মানুহোচোন সেই মন্দিৰত আহি ওলাল। মই ইমান আৰামত জীৱন যাপন কৰি আছিলোঁ। মুৰ্গীক মাতিব ধৰিছে আৰু মুৰ্গীনো ক'ত আহিব, তাইক দেখি উভতাই ভয় খাই পেলাই পলাইছে। আৰু তাই এনেদৰে খেলা ধূলাৰ মাজতে তাইক কোচত তুলি লৈ আমি এনেদৰে আকৌ যাত্ৰা আৰম্ভ কৰিছোঁ। মন্দিৰৰ ভিতৰত থকা কিছুমান বস্তুবোৰ চাই গৈছোঁ আকৌ। বৌদ্ধ ধৰ্মত মন্দিৰক বুদ্ধৰ পবিত্ৰ ভূমি অথবা পবিত্ৰ বাতাৱৰণৰ প্ৰতিনিধিত্ব ৰূপে পালন কৰা দেখা যায়। বৌদ্ধ মঠসমূহক আন্তৰিক আৰু বাহিৰত শান্তি বিৰাজমান কৰিবলৈ নিৰ্মাণ কৰা হৈছিলে। আৰু আমি এনেদৰে বৌদ্ধ মন্দিৰৰ ওপৰৰ পৰাই সমগ্ৰ ইটানগৰখন দেখা পাইছিলোঁ। আৰু আমাৰ মাইনাই এনেদৰে তাই এটা এনেকুৱা দেৱালৰ ওপৰত উঠি লৈছিলে আৰু তাইক তাৰ পৰা নমাব পৰা যোৱা নাছিলে। বহুত সময় তাই এনেদৰে খেলি আছিলে। তাৰপিছত তাইৰ দেউতাকে তাইক কোচত লৈ এনেদৰে ৰঙীন কাপোৰবোৰ চুবলৈ দিছিলে। তাই বহুত মানে শান্তি পাইছিলে যেন, আৰু সেইবোৰ চুই চুই তাই বহুত তাৰে মানে পৰিৱেশবোৰ চাই আপ্লুত হৈছিলে। একদম মানে বহুত ফূৰ্তি পাইছিলে। আৰু আপোনালোকেও পৰিয়ালসহ এই বৌদ্ধৰ মন্দিৰটোত যাব পাৰিব। এই মন্দিৰটোৰ নাম হৈছে গম্পা মন্দিৰ, আৰু এই বৰ্তমান ইটানগৰতে অৱস্থিত। আৰু এইবোৰ ঘূৰণীয়া যিবোৰ আপোনালোকে দেখিছে বৌদ্ধ মন্দিৰত এনেবোৰ বস্তু থাকে, এইবোৰ হ'ল ইয়াতে বিভিন্ন মন্ত্ৰৰে লিপিবদ্ধ। তেওঁলোকে ইয়াত উপাসনা ৰূপে পালন কৰে। পঞ্চমতে বৌদ্ধ মন্দিৰত দেখিবলৈ পোৱা আন এটি বস্তু হ'ল দেৱাল চিত্ৰ। বৌদ্ধ মঠত দেৱাল চিত্ৰ এনেদৰে অংকন কৰা থাকে। আৰু আমাৰ মাইনে এনেদৰে যি হাতী দেখা পাইছিল, তাই হাতীকেইটা দেখা পাই সঁচা বুলি ভাবিছিল। এলিফেণ্ট এলিফেণ্ট কৈ তাই তাতে ৰৈ আছিলে। আৰু এই দেৱাল চিত্ৰসমূহ ইমানেই ধুনীয়া আছিল যে ইয়াত মানে ইমান নিখুঁতভাৱে অংকন কৰা হৈছিল। আৰু মই ইয়াৰে পাৰতে এনেদৰে বহি লৈছিলোঁ। এইটো হ'ল বৌদ্ধ মন্দিৰৰ এটা দেৱাল চিত্ৰ নিদৰ্শন। ষষ্ঠতে বৌদ্ধ মন্দিৰসমূহত বৌদ্ধ মূৰ্তিও দেখা যায় আৰু ঠংগা পেইণ্টিঙো দেখা যায়। বৌদ্ধ মঠত বহুমূল্যৰ ঠংগা পেইণ্টিঙো দেখা যায় আৰু অগ্নিবলৰ প্ৰতিকৃতি দেখা যায়। কিছুমান বৌদ্ধ মন্দিৰত চাৰিওফালে অগ্নিবলৰ প্ৰতিকৃতি দেখা যায়। আৰু এইখন হ'ল ইটানগৰৰ সমগ্ৰ দৃশ্যৰ ফটো। গংগা ইটানগৰৰ পৌৰাণিক নদী আৰু 6 কিলোমিটাৰ দূৰত অৱস্থিত। ইয়াৰ পাৰ সুন্দৰ বনাঞ্চলেৰে ভৰপূৰ, য'ত বিভিন্ন গছ-গছনি, বনৰীয়া জীৱ-জন্তু আৰু ফুল বাগিচাৰে পৰিপূৰ্ণ। 14-15 শতাব্দীত নিৰ্মাণ হোৱা ইটা ফৰ্টক কেন্দ্ৰ কৰিয়ে ইটানগৰৰ নাম ৰখা হৈছিল। এয়া ইটানগৰৰ জু। আৰু তাৰ পিছতে দেখুৱাম মই ইটানগৰৰ বায়'লজিকেল পাৰ্ক। আপোনালোকে গ'লে পৰিয়ালসহ ইটানগৰৰ এই এনেদৰে বিভিন্ন দৃশ্যসমূহ উপভোগ কৰিব পাৰিব। এয়া ইটানগৰৰ ৰাজ্যপাল ভৱন। আমি অলপমান দৰ্শন কৰি আহিলোঁ। তাৰপিছতে আমি এনেদৰে আহি পেলাই আমি ৰাতিটো ইটানগৰৰ টাউনখন অলপ ফুৰিলোঁ। ফুৰাৰ পিছতে যিহেতু সন্ধিয়া নামি আহিল, সন্ধিয়া নামি অহাৰ পিছত বেছি চাবলগীয়া দৃশ্য নাই, যিহেতু পাহাৰীয়া জেগা, গতিকে আমি গুচি আহিলোঁ। তাৰপিছতে পিছদিনাখন আমি এনেদৰে আকৌ আমাৰ ঘৰলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। যিহেতু মই কৈছোঁৱে যে আমি এদিনৰ বাবেহে গৈছিলোঁ। এদিনত আমি যিখিনি পাৰোঁ ইটানগৰখন ফুৰিলোঁ। গতিকে আপোনালোকেও পৰিয়ালসহ যাব, ইটানগৰখন ফুৰিব। হাতত অলপ সময় লৈ যাব। বহুত সময় লৈ গ'লে ফুৰিবলৈ আপোনালোকে নিৰ্দিষ্ট জেগা পাই যাব। আৰু ইটানগৰৰ এখন ৰেলৱে ষ্টেচন, এইখন হ'ল নহৰলগুনত অৱস্থিত। দেখিবলৈ পাইছে 15 আগষ্টৰ পাছে পাছে গৈছিলোঁ, পতাকা উত্তোলন কৰিছিল তেওঁলোকে। আৰু এই নহৰলগুন ৰেলৱে ষ্টেচন এইখন ইটানগৰতে অৱস্থিত। কাষত দেখিছে একদম দাঁতি কাষৰতে পাহাৰ লাগি আছে। আৰু আমি ৰাতিপুৱা যিহেতু 4:30টাত গৈছিলোঁ, 4:30টাৰ দৃশ্য। এই ষ্টেচনত আমি এনেদৰে গৈ পাই উপস্থিত হৈছিলোঁ 5 বজাত। এই ষ্টেচনৰ দৃশ্য। তাৰপিছত এনেদৰে মাইনাক লৈ মই অলপ খোজকাঢ়ি টহল দি ফুৰিছিলোঁ, যিহেতু আমনি কৰি আছিলে তাই। আৰু ট্ৰেইনখনৰ টাইম আছিল 6:30। তাৰে আগতে তাইক লৈ অলপ ঘূৰিলোঁ, বহিলোঁ। এনেদৰে তাই আমনি যাতে নাপায় অলপ সময় বহিলোঁ, কিবাকিবি খুৱাই উঠি। তাৰপিছত 2 নম্বৰ প্লেটফৰ্মত আছিল যিহেতু আমাৰ ট্ৰেইনখন। এনেদৰে চিৰিৰে বগাই গ'লোঁ। আৰু হাজবেণ্ডে মাইনাক আৰু লাগেজটো লৈ পেলাই এনেদৰে গ'ল, মোক একো ল'ব নিদিলে। বহুত মৰম কৰে দেই মোক। তাৰপিছতে আমি এনেদৰে গ'লোঁ। এইখন হ'ল তাৰে যিখন ট্ৰেইনৰ ডবাটো এনেদৰে আগফালে ইঞ্জিনটো আনি পেলাই ৰখাই থৈছে, তাতে উঠিলোঁ অলপমান। উঠি পেলাই চালোঁ যে বহুত ভাল লাগিছে, একদম তেৰে নামৰ শ্বুটিং যে হৈছিল তেনেকুৱাই আৰু মোৰ উঠা দেখি পেলাই
ভাগিনজনীও তাইও কৈ আছিলে যে মই উঠিম। তাৰপিছতে মই অলপমান উপভোগ কৰি ল'লোঁ যে এনেকুৱা দৃশ্য আৰু ক'ত পাম, চাই লওঁ ভালকৈ। আৰু ভাগিনজনীও মোৰ পিছে পিছে তাইও উঠিলে, তাইও অলপমান প'জ দিলে, তাইকো কেপচাৰ কৰি ল'লোঁ, দুটামান ফটোও তুলি ল'লোঁ। আৰু আমি যিখন ট্ৰেইন যাম সেই ট্ৰেইনখনৰ নাম হৈছে ভিষ্টাডোম। এইখন গুৱাহাটীৰ পৰা একদম নহৰলগুনলৈকে আহে। আপোনালোকে এই ভিষ্টাডোমতে উঠিব পাৰিব। এতিয়া মই ট্ৰেইনখনৰ ভিতৰৰ পৰিৱেশ আপোনালোকক দেখুৱাম। হাজবেণ্ডে আগে আগে গৈ আছে, তেওঁ গৈ প্ৰথমত উঠিব, অলপমান ইয়াত দিলবালে দুলহনীয়ে প'জ দিছে, তাৰ পিছে পিছে ময়ো গৈছোঁ, এটা প'জ দি ল'লোঁ, প'জ দি পেলাই উঠিলোঁ। ভিতৰৰ পৰিৱেশ দেখুৱাইছোঁ আহক, একদম 5 ষ্টাৰ ৰেংকৰ। ভিতৰখন চাওকচোন, দেখিলেই ভাল লাগিব, অকণো ধূলি বালি নাই, কি সুন্দৰ পৰিৱেশ। মানে ইয়াতে আপুনি যে এনেকুৱা এখন ট্ৰেইনত উঠিছে আপোনাৰ অনুভৱেই নহ'ব যে এখন ট্ৰেইন হয়, এজ লাইক মানে ফ্লাইটৰ নিচিনাই আৰু। ভিতৰত বলক দেখুৱাই আছোঁ ইয়াৰে ছিষ্টেমবোৰ কেনেকুৱা, ছিট কেপাচিটি। আৰু মই এনেদৰে দেখুৱাবলৈ গৈ আছোঁ ভিতৰত, কিন্তু আপোনালোকে এনেকুৱা ভিতৰত যাব লাগিলে ফিংগাৰ প্ৰিণ্টছৰ সহায় লৈহে যাব লাগিব। ছিকিউৰিটিয়ে কৈ দিছে ফিংগাৰ প্ৰিণ্টছ দিওঁতেহে গ্লাছখন খুলিছে দেই। তাৰপিছত গ'লোঁ, এয়া ছিটসমূহ দেখিছে, ভিতৰখন একজাক্ট একদম মানে দেখিব ফ্লাইটৰ নিচিনাই লাগিছে, বহুত ধুনীয়া। আমাৰ কিন্তু হেৰিটো ইয়াৰ পাছতে আছিল, আমি আহি বহিলোঁ। ইয়াতে এনেকুৱা টেবুল এখন আছে, ইয়াতে মাজে মাজে খানা আহি থাকিব, খাই থাকিবও পাৰিব। ইয়াত বহি ল'লোঁ, মাইনা আছে এনেদৰে খেলি, আৰু আমি কথা বতৰাৰ মাজেৰে এনেদৰে ট্ৰেইনখনত অপেক্ষা কৰি আছোঁ কেতিয়ানো এৰিব, কেতিয়া ঘৰ পাম। আৰু আমি তাৰপিছতে ৰাতিপুৱা খুব সোনকালে উঠিছিলোঁ। আৰু ট্ৰেইনত যিহেতু ৰাতিপুৱা যাত্ৰা কৰিলে একো খাবলৈ মন নাযায়, মনবোৰো ভাল লগা নাছিল, বহুত টায়াৰ্ড ফিল কৰি আছিলোঁ, আধা পুৱাই টোপনিৰ পৰা উঠি আহিছিলোঁ। এচিৰ মানে ঠাণ্ডা পাই পেলাই মাইনা শুই গৈছিলে। ট্ৰেইন ষ্টাৰ্ট হৈ গৈছে, আমি ঘৰলৈ গৈ আছোঁ। তাইক এনেদৰে অলপ কাপোৰ জাপি দি ময়ো জেকেটটো পিন্ধি ল'লোঁ, তেওঁ ঠাণ্ডা গুচাবলৈ কফি খাই আছিলে। তাৰপিছতে আহি পালোঁ এয়া বিশ্বনাথৰ চাহ বাগিচা, বহুত সুন্দৰ, ভাল লাগিছে কাৰণে অলপ কেপচাৰ কৰি ল'লোঁ। আৰু আমাৰ ভোক লাগিও আছিল, আমাক ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো বহুত য়াম্মি আছিল, একদম বহুত বস্তু দিছে, খালোঁ, খাই পেলাই ইটানগৰৰ টাই টাই বাই বাই দিলোঁ। মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব কৰিব, ধন্যবাদ।